শ্ৰদ্ধাৰ সন্মানীয় ব্যক্তিত্ব আশা থাকে মোৰ নাম শ্ৰী মোহনচন্দ্ৰ নাথ। মোৰ কবিতাৰ শিৰোনাম কেন্দুগছ। কেন্দুগছ কেন্দুগছ অপূৰ্ণ আদৰণীয়, কেন্দুকণা তুমি বৰ ধুনীয়া, কঠিন কোমল আকাশ, তোমাৰ গাৰ ছাল বহুত কঠিন কৰা, পাত ফল ঋতুৱে ঋতুৱে গৰম কৰোঁ। বসন্তকালত তোমাৰ গুণৰ কইনা সাজেৰে কুমলীয়া পাতবোৰে কলিজাৰ ওপৰত মৰম লগোৱা। তোমাৰ গুণ গৰিমা অন্যান্য, তুমি প্ৰকৃতিৰ অমূল্য সম্পদ, কবিৰাজীৰ অধিকাৰী। তোমাৰ মূল্য জনাইহে জানে, নজনাই চিনিয়ে নাপায় তোমাৰ মূল্য কিমান। তোমাৰ ছাল আৰু গুটি পানীত গলাই ৰং বনাই, মৎস্য চিকাৰ সঁজুলিবোৰত পানীৰ লগত ৰং মিলোৱা। ধন্যবাদ।